আজি বলিদান দিৱস উপলক্ষে আমি ইয়াত গোট খাইছোঁ। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ আজিৰ এই দিন তাৰিখতেই আমাৰ ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জনসংঘৰ প্ৰতিষ্ঠাতা আজি দিনতে তেওঁ যেতিয়া কাশ্মীৰত বিনা পাৰ্মিটত প্ৰৱেশ কৰিছিলে তেতিয়া জৱাহৰলাল নেহৰু চৰকাৰে কংগ্ৰেছ চৰকাৰে তেওঁক অবৈধভাৱে গ্ৰেপ্তাৰ কৰি তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। তেওঁক শ্ৰীনগৰত তেওঁক কাশ্মীৰ পুলিচৰ দ্বাৰাই তেওঁক গ্ৰেপ্তাৰ কৰা হয় আৰু শ্ৰীনগৰ জেলতে তেওঁক তিল তিলকৈ তেওঁক হত্যা কৰা হৈছিলে। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ৭১তম বলিদান দিৱস পালন কৰা হ'ল আৰু এই আয়োজন কৰে মণ্ডলৰ সভাপতি বিক্ৰম ইছলাৰী ডাঙৰীয়াদেৱে আৰু তাত আমি মুখ্য অতিথি হিচাপে আমি উপস্থিত আছিলোঁ আৰু লগতে সকলো নেতৃবৃন্দ তাত উপস্থিত আছিল আৰু তেওঁক মাল্য অৰ্পণ কৰিলোঁ আৰু তেওঁক শ্ৰদ্ধাঞ্জলি দিলোঁ আৰু আজিৰ দিনতেই তেওঁক শ্ৰীনগৰত জৱাহৰলাল নেহৰুৰ নেতৃত্বত তেওঁক জেলত ৰাখি তিল তিল কৰি হত্যা কৰা হৈছিলে। সেইকাৰণে আমি এইটো বলিদান দিৱস বুজি উদযাপন কৰোঁ।